নমস্কাৰ বন্ধু বান্ধৱীসকল, পবিত্ৰ শাওণ মাহ উপলক্ষে আপোনালোকৰ বাবে আগবঢ়াইছোঁ আন এক নতুন ভিডিঅ'। আজিৰ ভিডিঅ'ত শাওণ মাহত মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈকে সকলো ৰাশিৰ জাতক জাতিকাসকলে কেনেদৰে শিৱ আৰাধনা কৰিলে মহাদেৱৰ কৃপা লাভ কৰিব সেই বিষয়ে আলোচনা কৰিম। সনাতন ধৰ্মত ভগৱান শিৱক আৰাধনাৰ বাবে অতি পবিত্ৰ সময়সমূহৰ ভিতৰত শাওণ মাহক অন্যতম বুলি গণ্য কৰা হয়। এই মাহত বহু ভক্তই উপবাস পালন তথা শিৱলিংগত পানী বা গাখীৰ ঢলাৰ লগতে অতি নিষ্ঠাৰে মহাদেৱক পূজা কৰে। ধৰ্মীয় বিশ্বাস অনুসৰি পবিত্ৰ শাওণ মাহৰ প্ৰতিটো সোমবাৰে ভক্তসকলৰ বাবে ভগৱান শিৱৰ বিশেষ কৃপা লাভৰ সুযোগ আনি দিয়ে। অৱশ্যে কেৱল পূজা কৰিলেই নহয়, নিজৰ ৰাশি অনুযায়ী মহাদেৱক প্ৰিয় দ্ৰব্য বা উপাদান অৰ্পণ কৰিলে শুভ ফল আৰু অধিক লাভ কৰিব পাৰে বুলি জ্যোতিষশাস্ত্ৰত উল্লেখ আছে। তেনে কৰিলে জীৱনৰ বিভিন্ন বাধা দূৰ হোৱাৰ লগতে কৰ্মজীৱন, আৰ্থিক উন্নতি, পাৰিবাৰিক সুখ আৰু মানসিক শান্তি লাভৰ সম্ভাৱনাও বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়। এতিয়া জানো আহক, ৰাশি অনুযায়ী কোন ৰাশিৰ জাতক জাতিকাই শাওণৰ সোমবাৰে মহাদেৱক কি দ্ৰব্য অৰ্পণ কৰিলে শুভ ফল লাভ কৰিব পাৰে। প্ৰথমতে মেঘ ৰাশি। মেঘ ৰাশিৰ অধিপতি গ্ৰহ হৈছে মংগল। এই ৰাশিৰ জাতক জাতিকাই শাওণৰ সোমবাৰে ভগৱান শিৱক ডালিম অৰ্পণ কৰিব পাৰে। বিশ্বাস অনুসৰি এই ফলে আয়ৰ নতুন ৰাস্তা মুকলি কৰিব পাৰে, ব্যৱসায়ত লাভ বৃদ্ধি কৰিব পাৰে আৰু কৰ্মক্ষেত্ৰত উন্নতিৰ সুযোগ অহাৰ সম্ভাৱনা থাকে। দ্বিতীয়তে বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলেও শাওণৰ সোমবাৰত শিৱলিংগত কেঁচা গাখীৰ ঢালিলে শুভ ফল লাভ কৰে বুলি বিশ্বাস কৰা হয়। এনে কৰিলে আৰ্থিক অৱস্থা টনকিয়াল হোৱাৰ লগতে পাৰিবাৰিক জীৱনত সুখ শান্তি বৰ্তি থাকে বুলি ধৰ্মীয় বিশ্বাস আছে। তৃতীয়তে মিথুন ৰাশি। মিথুন ৰাশিৰ অধিপতি বুধ। এই ৰাশিৰ জাতক জাতিকাসকলে শাওণৰ সোমবাৰে ধতুৰা ফুল মহাদেৱক অৰ্পণ কৰাটো শুভজনক। ইয়াৰ ফলত পঢ়া শুনা, প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ তথা কোনো কামত আইনী জটিলতা দূৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় বুলি গণ্য কৰা হয়। ইয়াৰ পিছত কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলেও গংগা জলেৰে শিৱলিংগক জলাভিষেক কৰিব পাৰে। এনে কৰিলে মানসিক অস্থিৰতা কমাৰ লগতে পাৰিবাৰিক অশান্তি দূৰ হয় আৰু মন শান্ত থাকে বুলি ধৰ্মীয় বিশ্বাস থাকে। ইয়াৰ পিছত সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলে শাওণৰ সোমবাৰে মহাদেৱক মৌ অৰ্পণ কৰাটো অত্যন্ত শুভজনক বুলি ধৰা হয়। এনে কৰিলে সংসাৰত সুখ সমৃদ্ধি বৃদ্ধি পায় আৰু দীৰ্ঘদিন ধৰি স্থবিৰ হৈ থকা কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আহে বুলি বিশ্বাস কৰা হয়। ইয়াৰ পিছত কন্যা ৰাশি জাতক জাতিকাসকলৰ বাবে ভগৱান শিৱৰ আটাইতকৈ প্ৰিয় দ্ৰব্যসমূহৰ ভিতৰত অন্যতম হিচাপে বেলপাতক কোৱা হয়। সেয়েহে শাওণৰ সোমবাৰত কন্যা ৰাশিৰ জাতক জাতিকাসকলক 108টি বেলপাত অৰ্পণ কৰাৰ পৰামৰ্শ বাস্তুশাস্ত্ৰত লিখা আছে। এনে কৰিলে মানসিক উদ্বেগ হ্ৰাস পোৱাৰ লগতে জীৱনৰ বাধা দূৰ হয় আৰু কৰ্মজীৱনত ইতিবাচক পৰিৱৰ্তন আহিব পাৰে। তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলে শাওণৰ সোমবাৰে শিৱলিংগত বগা চন্দন অৰ্পণ কৰাটো শুভজনক হিচাপে বিবেচিত। এনে কৰিলে মানসিক শান্তি বৃদ্ধি পোৱাৰ লগতে সম্পৰ্ক উন্নত হয় আৰু জীৱনলৈ সুখ সমৃদ্ধি আহে বুলি বিশ্বাস কৰা হয়। ইয়াৰ পিছত আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে শাওণৰ সোমবাৰে শিৱলিংগত কুঁহিয়াৰ ৰস অৰ্পণ কৰাটো শুভজনক। জ্যোতিষশাস্ত্ৰ অনুসৰি এনে কৰিলে ঋণৰ বোজা কমাৰ লগতে ব্যৱসায়িক লাভ বৃদ্ধি পায় আৰু আৰ্থিক উন্নতিৰ সম্ভাৱনা বৃদ্ধি পায়। ইয়াৰ পিছত আহিছোঁ ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকলেও শাওণৰ সোমবাৰে ঘিউ আৰু পানী শিৱলিংগত অৰ্পণ কৰাটো শুভজনক। এনে কৰিলে দীৰ্ঘদিনৰ সমস্যা বা বাধা দূৰ হ'ব পাৰে আৰু জীৱনলৈ ইতিবাচক পৰিৱৰ্তনৰ পথ মুকলি হয় বুলি বিশ্বাস কৰা হয়। ইয়াৰ পিছত আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলে শাওণৰ সোমবাৰে গাখীৰৰ সৈতে কলা তিল মিহলাই শিৱলিংগত অৰ্পণ কৰিব পাৰিলে মংগল হয়। এনে কৰিলে আৰ্থিক সমস্যা দূৰ হোৱাৰ লগতে কৰ্মজীৱনত স্থিতিশীলতা অহাত সহায়ক হয় বুলি বিশ্বাস কৰা হয়।
কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে শাওনৰ সোমবাৰে শিৱলিংগত জল অৰ্পণৰ সময়ত ঘিউ চাকি জ্বলোৱাটো শুভজনক। ধৰ্মীয় বিশ্বাস অনুসৰি এনে কৰিলে জীৱনৰ বাধা দূৰ হোৱাৰ লগতে নতুন কৰ্মসংস্থাপনৰ সুযোগ আহে আৰু ভাগ্যৰ উন্নতি হয়। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শাওনৰ সোমবাৰে কেশৰ মিহলি গাখীৰ শিৱলিংগত অৰ্পণ কৰাটো শুভ বুলি গণ্য কৰা হয়। এনে কৰিলে পাৰিবাৰিক সুখ শান্তি বৃদ্ধি পোৱাৰ লগতে সন্তান সম্বন্ধীয় শুভ সংবাদ পোৱাৰ সম্ভাৱনা থাকে আৰু মানসিক শান্তি বৰ্তি থাকে বুলি বিশ্বাস কৰা হয়। গতিকে বন্ধু বান্ধৱীসকল, পবিত্ৰ শাওন মাহত আপোনালোকে দেৱাদিদেৱ মহাদেৱৰ কৃপা লাভ কৰিবলৈ এইসমূহ নিয়ম পালন কৰিব পাৰে।